নমস্কাৰ আনদিনাৰৰে আজি এটা আপোনালোকক নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'ত আছে শিঙি মাছৰ জোল মছলাৰে কেনেকৈ জোল বনালো আপোনালোকৰ আগত শ্বেয়াৰ কৰা হ'ব। তো আগতে এনেকৈ শিঙি মাছখিনি ভাজি ল'লোঁ। এতিয়া মাছখিনি ভজা হৈ গৈছে, তাত একেলগে আলুখিনিও বহাই দিব। তো আলুখিনিও একেলগে আধা ভজা কৰি ল'ব। তো আমাৰ বনোৱাখিনি যদি আপোনালোকে চাই ভাল পাইছে, আমাক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব মানে যিসকল নতুন আমাক চাই আছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, আমাৰ নতুন ভিডিঅ'বোৰ চাবলৈ আপোনালোকে আমাক ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে যিটো বেল আইকন আছে দবাই ল'ব, তেতিয়াহে প্ৰত্যেকটো খণ্ড আপোনালোকলৈ আহিব। চাওক আলুখিনিও হৈ গৈছে। আলুখিনি নমাই থ'লে এতিয়া সেইখিনি তেলতে অকণমান কলা জিৰা দিব ভণ্টিয়ে। এয়া কলা জিৰা, এয়া পিঁয়াজ, এইখিনি অকণমান ভাজি ল'ব পিঁয়াজখিনি। লগত দিব নিমখ, এয়া নিমখ, আৰু যিসকলে আমাক ফেচবুক আৰু ইনষ্টাগ্ৰামত চাই আছে তেওঁলোকে আমাক ফ'ল' কৰিলেই হ'ল। তো ফেচবুক আৰু ইনষ্টাগ্ৰামত আচলতে আমাৰ শ্বৰ্ট ভিডিঅ'টো দিয়া আছে। সম্পূৰ্ণ ভিডিঅ'টো যদি চাই আপোনালোকে ইউটিউবত গৈ চাব। তো এয়া চাওক পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে আদা নহৰু অকণমান দি দিব। এয়া আদা নহৰু, এইখিনিও অকণমান যেতিয়ালৈকে কেঁচা গোন্ধটো নাযায় নহৰু ভাজি ল'ব। তো এইখিনি পিচি লোৱা মছলা, ইয়াতে আছে ৰঙা জলকীয়া অৰ্থাৎ শুকান জলকীয়া আৰু অকণমান জিৰা, অকণমান ধনিয়া, গোটেইখিনি একেলগে পিচি লৈ দি দিছে। আৰু এইখিনি এতিয়া যেতিয়ালৈকে কেঁচা গোন্ধটো নাযায় ভাজিব। জোলখনৰ এইখিনিয়ে যে মছলাখিনিৰ গোন্ধটো যদি নাযায় জোলখন গোন্ধাব। তো যেতিয়ালৈকে ভালকৈ ভজা নহয় আমি ভাজি গৈ থাকিম। এতিয়া দিলে হালধি লগত,
মছলাখিনিত অকণমান পানী দি দিছে, আকৌ অকণমান ভাজি ল'ব। এতিয়া ইয়াত ভাজি থোৱা আলুখিনি দি দিলে আৰু অকণমান লৰাই লৈ আমাক যিমানখিনি পৰিমাণৰ জোলখনত পানী লাগিব সন্ধিয়া দি দিব। এয়া চাওক জোলখনত পানী দি দিলে আৰু ইয়াৰে পাছত ইয়াতে আৰু একো কাম নাই, জোলখন উতলিব দিলেই হৈ গ'ল। যাক যিমানখিনি ঠিক লাগে জোলখন সেনেকুৱা অৱস্থাত নমাই থ'লে হৈ যায়। এয়া চাওক জোলখন উতলিছে। এতিয়া যিখিনি আমাৰ ভজা মাছ আছে সেই মাছখিনি ইয়াতে দি আৰু অকণমান উতলাই গেছৰ ফ্লেমটো বন্ধ কৰি দিলেই হৈ যায়। তো বিশেষ আৰু ক'বলগীয়া নাই, এনেকুৱা অৱস্থাতে নমাই থ'লে হৈ গ'ল। তো মই আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিলোঁ। অহা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।